আজি পঞ্চায়ত নিৰ্বাচন তেওঁলোকে কিয় পাতা নাই তাৰ এটা কাৰণ আছে কি বিজেপি দলৰ প্ৰতিনিধিসকল এটা বিজেপি দলৰ হৈ গাঁৱৰ ভিতৰত সোমাবলৈ ভয় কৰে কিয় কি গাঁৱৰ ভিতৰত সোমাব গাঁৱৰ মানুহ ভোট বিচাৰিব গাঁৱৰ মানুহ ক'ব যে মোৰ ঘৰৰ ৰাস্তা কিয় হোৱা নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিজে পিডব্লিউডি বিভাগৰ মন্ত্ৰী আৰু গাঁৱৰ ভিতৰত ৰাস্তা হোৱা নাই আৰু গুৱাহাটীৰ ভিতৰত এটা পিছত এটা তেওঁলোকে ফুটওভাৰ ব্ৰিজ বনাই আছে ফ্লাইওভাৰ বনাই আছে তো মুখ্যমন্ত্ৰী যি দায়িত্বত আছে পিডব্লিউডি বিভাগৰ দায়িত্বত সেই দায়িত্বৰ যোগেদি আপোনালোকৰ দহ অঞ্চলৰ ৰাস্তা তেওঁলোকে কৰা নাই বাগানৰ ভিতৰত অহা যোৱা ৰাস্তাখিনি কৰা নাই কিন্তু ডাঙৰ ডাঙৰ ঠিকাদাৰক লাভ দিয়া তেওঁলোকে ডাঙৰ ডাঙৰ শকত তেওঁলোকৰ ৰকমত ফ্লাইওভাৰ তেওঁলোকে চাৰিওফালে বনাই আছে এই যে কথা মানুহৰ মুখনৰ পৰা শুনিব লাগিব সেই কাৰণে কোনো বিজেপি দলৰ প্ৰাৰ্থী আজি ৱাৰ্ড পৰ্যায়ত ওলোৱা নাই আজি বিজেপি দল দেখিছে যে আমাক টিকেট বিচৰা মানুহ নাই গাঁৱৰ ভিতৰত টিকেট বিচৰা মানুহ নাই ৱাৰ্ডৰ ভিতৰত টিকেট বিচৰা মানুহ নাই মানুহৰ মাজত আমাৰ প্ৰতি খুব তেতিয়া এই বিজেপি দলে যথেষ্ট কৌশলেৰে পঞ্চায়ত নিৰ্বাচন তেওঁলোকে পলম কৰিছে আৰু হেতুৱে আমাৰ ইয়াত সংবিধানৰ এটা উল্লেখিত অধিকাৰ যে পঞ্চায়তৰ যোগেদি মানুহে নিজৰ খুব প্ৰকাশ কৰিব পাৰিব পঞ্চায়তৰ যোগেদি এজন গাঁৱৰ এছটি মহিলা পঞ্চায়তৰ সভানেত্ৰী হ'ব পাৰিব জিলা পৰিষদৰ সদস্য হ'ব পাৰিব কিন্তু সেই অধিকাৰৰ পৰা বৰ্তমান বিজেপি চৰকাৰ বঞ্চিত কৰি ৰাখিছে অসম জনসাধাৰণ 2001 চন আগতো কেন্দ্ৰত বিজেপি চৰকাৰ ৰাজ্যত অগপ চৰকাৰ সেই সময়তো সেই চৰকাৰখনে পঞ্চায়ত নিৰ্বাচন পাতা নাছিল আজি একে সেই ভুল বৰ্তমান চৰকাৰে কৰি আছে ভাবিছে ভাবুকি আৰু ভয়ত মিছা প্ৰলোভনত তেওঁলোকে ৰাইজৰ ওপৰত ৰাজত্ব কৰিব কিন্তু অসমৰ জনসাধাৰণ এতিয়া সজাগ হৈছে জনসাধাৰণ এতিয়া সচেতন হৈছে গম পাইছে কি এখন চৰকাৰ আমালোকৰ মৌলিক অধিকাৰৰ পৰা বঞ্চিত ৰাখি নিজৰ নামত ৰিজৰ্ট নিজৰ নামত প্ৰাইভেট স্কুল নিজৰ নামত বাগান তেওঁলোকে কৰিবলৈ ওলাইছে এতিয়া যদি আমাৰ সন্মুখত এটা বিকল্প আছে সেই বিকল্প হল ভাৰতীয় জাতীয় কংগ্ৰেছ পাৰ্টি ভাৰতীয় জাতীয় কংগ্ৰেছ দল